নমস্কাৰ। আজি তোমালোকক পঢ়াবলৈ লোৱা বিষয়টো হৈছে অলংকাৰ। অলংকাৰ ইয়াৰে দুটা ভাগ, শব্দালংকাৰ আৰু অৰ্থালংকাৰ। এই সম্পৰ্কে আমি পঢ়িব লাগিব। আজি আমি আলোচনা কৰিম শব্দালংকাৰ সম্পৰ্কে। আমি প্ৰথমতেও এবাৰ আলোচনা কৰিছিলোঁ অলংকাৰনো কি, সেই কথাটো সকলোৰে হয়তো মনত আছে যে যেতিয়া কথা কওঁতে এজন কওঁতাই বা বক্তাই পোনপটীয়াকৈ নকৈ ভাষাটো প্ৰয়োগ কৰোঁতে অলপ ৰহন সানে, তাক শ্ৰুতিমধুৰ কৰি তুলিবৰ বাবে বাক চাতুৰ্যৰ প্ৰয়োগ কৰে, তেতিয়া তেনেকৈ কোৱা কাৰ্যক বা তেনেকৈ ব্যৱহাৰ কৰা ভাষাটোক অলংকাৰ প্ৰয়োগ হৈছে বুলি কোৱা হয়। সেয়েহে অলংকাৰ কাক বোলে বুলি ক'লে আমি ক'ব লাগিব যে মনৰ ভাৱ প্ৰকাশৰ বাবে পৰ্যাপ্ত হোৱাকৈ ভাষাক ৰহন সানি সুন্দৰ ৰূপ দিয়াকে অলংকাৰ বুলি কোৱা হয়। এই অলংকাৰ শব্দটো সংস্কৃত অলম শব্দৰ পৰা আহিছে, যাৰ অৰ্থ সংস্কৃতত হ'ল পৰ্যাপ্ত, আৰু সেই অলম শব্দটোৰ পৰাই অসমীয়াত অলংকাৰ শব্দটো ডিৰাইভড কৰা হৈছে বা গ্ৰহণ কৰা হৈছে। অলংকাৰৰ প্ৰধান ভাগ আলংকাৰিকসকলে দুটা বুলি কৈছে, শব্দালংকাৰ আৰু অৰ্থালংকাৰ। শব্দালংকাৰনো কি? যেতিয়া আমি কথা কওঁতে বা লিখোঁতে শব্দ প্ৰয়োগ কৰোঁতে তাৰ সাৰ্থকতাটো প্ৰধানকৈ সেই আমি প্ৰয়োগ কৰা শব্দটোৰ ওপৰত নিৰ্ভৰ কৰে, তেতিয়া তাকে শব্দালংকাৰ বুলি কোৱা হয়। এই শব্দালংকাৰৰ ভাগ 6টা: অনুপ্ৰাস শব্দালংকাৰ, যমক শব্দালংকাৰ, পুনৰুক্ত পদাভাস শব্দালংকাৰ, বক্ৰোক্তি শব্দালংকাৰ, শ্লেষ শব্দালংকাৰ আৰু চিত্ৰ শব্দালংকাৰ। এই 6টা শব্দালংকাৰৰ প্ৰথমটো যিটো ভাগ অনুপ্ৰাস শব্দালংকাৰ, সেইটো সম্পৰ্কে আমি পঢ়িব লাগিব। অনুপ্ৰাস শব্দালংকাৰ হ'বলৈ হ'লে সদৃশ ব্যঞ্জন বৰ্ণৰ অৰ্থাৎ একে ব্যঞ্জন বৰ্ণৰ ওচৰা ওচৰিকৈ শুনিবলৈ শুৱলা হোৱাকৈ বিন্যাস হ'ব লাগিব। অৰ্থাৎ ধৰি লোৱা ম, ক, দ, ধ, এই যিবোৰ সদৃশ ধৰণৰ ব্যঞ্জন বৰ্ণ আছে, এইবোৰ ওচৰা ওচৰিকৈ বিন্যাস হ'ব বা ব্যৱহাৰ হ'ব, আৰু সি যেতিয়া শুনিবলৈ শুৱলা হ'ব তেতিয়া তাক অনুপ্ৰাস শব্দালংকাৰ বুলি কোৱা হয়। সেয়েহে অনুপ্ৰাসৰ 4টা বৈশিষ্ট্য হ'ল: শুনিবলৈ ই শুৱলা, ই সদৃশ ব্যঞ্জন বৰ্ণ, আৰু ই ওচৰা ওচৰিকৈ বিন্যাস হয়। এতিয়া এই যে যিটো উদাহৰণ, জগজন জীৱন অজন জনাৰ্দন দনুজ দমন দুঃসহাৰী মোহদা নন্দ কন্দ পৰমানন্দ নন্দ নন্দন বনচাৰী, এই শব্দটোত ন আৰু দ এই ব্যঞ্জন বৰ্ণ দুটা ওচৰা ওচৰিকৈ বিন্যাস হৈছে, আৰু ওচৰা ওচৰিকৈ বিন্যাস হোৱাৰ কাৰণে ই শুনিবলৈ যথেষ্ট শুৱলা হৈছে। সেইকাৰণে ই হ'ল অনুপ্ৰাস শব্দালংকাৰ। এই অনুপ্ৰাসকে আকৌ 5টা ভাগত আলংকাৰিকসকলে ভাগ কৰি দিছে। অনুপ্ৰাস শব্দালংকাৰৰ আকৌ ভাগ আছে। সেয়া হৈছে অন্ত্যানুপ্ৰাস, চেকানুপ্ৰাস, বৃত্তানুপ্ৰাস, লাতানুপ্ৰাস, শ্ৰুতানুপ্ৰাস। এইকেইটা হৈছে অনুপ্ৰাস শব্দালংকাৰৰ ভাগ। ইমানখিনিলৈকে আমি পালোঁ যে সংস্কৃত অলম শব্দটোৰ পৰা অলংকাৰ শব্দটো আহিছে, আৰু অলংকাৰ মানে হ'ল মনৰ ভাৱ প্ৰকাশ কৰিবৰ বাবে ভাষাক যেতিয়া ৰহন সানি সুন্দৰ ৰূপ দিয়া হয়, তাক অলংকাৰ বুলি কোৱা হয়। এই অলংকাৰক আলংকাৰিকসকলে প্ৰধানকৈ দুটা ভাগত ভাগ কৰিছে, শব্দালংকাৰ আৰু অৰ্থালংকাৰ। শব্দালংকাৰ হ'ল যি অলংকাৰত তাৰ সাৰ্থকতা প্ৰধানকৈ শব্দৰ ওপৰত নিৰ্ভৰ কৰে, সি শব্দালংকাৰ। শব্দালংকাৰৰ 6টা ভাগ আছে: অনুপ্ৰাস, যমক, পুনৰুক্ত পদাভাস, বক্ৰোক্তি, শ্লেষ আৰু চিত্ৰ। ইয়াৰে প্ৰথমটো হ'ল অনুপ্ৰাস। শুনিবলৈ শুৱলা হোৱাকৈ সদৃশ ব্যঞ্জন বৰ্ণৰ ওচৰা ওচৰিকৈ বিন্যাস হ'লে তাক অনুপ্ৰাস শব্দালংকাৰ বুলি কয়, আৰু এই অনুপ্ৰাসৰো কিন্তু আকৌ 5টা ভাগ অলংকাৰিকসকলে কৰি দিছে। প্ৰথমটো হ'ল অন্ত্যানুপ্ৰাস। কবিতাৰ বিভিন্ন চৰণৰ শেষৰ ব্যঞ্জন বৰ্ণৰ মিল থাকিলে তাক অন্ত্যানুপ্ৰাস অলংকাৰ বুলি কোৱা হয়।
কিন্তু এটা কথা মনত ৰাখিব লাগিব, এই যে শেষৰ ব্যঞ্জন বৰ্ণৰ মিল থাকিব, কিন্তু তাতোকৈ ইম্পৰ্টেণ্ট হ'ল অন্যানুপ্ৰাসত যে মিল থকা ব্যঞ্জন বৰ্ণ দুটাৰ আগৰ বা স্বৰবৰ্ণকেইটাৰ মিল থাকিলেহে সি অন্যানুপ্ৰাস অলংকাৰত পৰিব। এতিয়া দেৱকান্ত বৰুৱাৰ এটা কবিতা চোৱা, উতলা সাগৰ নিতাল মাৰি বা ধুমুহাৰ পখী উৰিলে মই, লগে লগে মোৰ লৰিব ধুমুহা নতুন দুখৰ বাতৰি লৈ। ইয়াত এই শেষৰ চৰণকেইটাত হস্ৰই এইকেইটা মিল আছে কাৰণে ই অন্যানুপ্ৰাস অলংকাৰ হৈছে। তেনেকৈ এটা গানৰ এটা কলি ইয়াত উদাহৰণ হিচাপে দিছোঁ, গামখাৰু গেজেৰা কেৰুমণি থুৰীয়া মুগা ৰিহা খনিও নাই, এইবেলি বহাগত কেনেকৈ নাচিমে কোৱাচোন মোৰে চেনাই। ইয়াত হস্ৰই দুবাৰ একে স্বৰবৰ্ণৰে প্ৰয়োগ হৈছে কাৰণে, আবৃত্ত হৈছে কাৰণে ই অন্যানুপ্ৰাস অলংকাৰ হৈছে। তেনেকৈ নিৰ্মলপ্ৰভা বৰদলৈৰ গীত এটিও উদাহৰণ দিছোঁ, আইৰে মাততে চেনেহৰ ঢৌ ও দেউতাৰ মাততে বৰষে মৌ। ইয়াত শেষৰ স্বৰবৰ্ণকেইটা হস্ৰৌ আৰু হস্ৰৌ মিল হৈছে কাৰণে ই অন্যানুপ্ৰাস অলংকাৰ হৈছে। গতিকে আমি গম পালোঁ যে কবিতাৰ বা লিখাটোৰ বা গীতটোৰ শেষৰ চৰণত যেতিয়া ব্যঞ্জন বৰ্ণকেইটাৰ আগৰ আৰু পাছৰ স্বৰবৰ্ণকেইটা মিল থাকে, একে হয়, তেতিয়াহ'লে তাক তেনেকুৱা বৰ্ণক বা অলংকাৰক অন্যানুপ্ৰাস বুলি কোৱা হয়। দ্বিতীয়টো হ'ল অনুপ্ৰাসৰ ছেকানুপ্ৰাস শব্দালংকাৰ। ই হ'ল অনুপ্ৰাসৰ দ্বিতীয়টো ভাগ। ছেকানুপ্ৰাস মানে হ'ল দুই বা ততোধিক বৰ্ণ একেটা ক্ৰমতে সংযুক্তভাৱেই হওক বা বিযুক্তভাৱেই হওক দুবাৰ ধ্বনিত হ'লে, অৰ্থাৎ এবাৰ যদি পুনৰাবৃত্তি হয়, তেতিয়াহ'লে তাক ছেকানুপ্ৰাস অলংকাৰ বুলি কোৱা হয়। দুবাৰ ধ্বনিত হ'লে অৰ্থাৎ এবাৰ পুনৰাবৃত্তি হ'ব লাগিব। ইয়াত মই তিনিটা গানৰ কলি লিখিছোঁ। এতিয়া গানৰ কথাটো হ'ল এনেকুৱা যে গীতবিলাকো আচলতে অসমীয়া গীতি সাহিত্যৰ অন্তৰ্গত, গতিকে আমি কেৱল কবিতাৰ উদাহৰণেই নহয়, গীতৰ উদাহৰণো আমি দিব পাৰোঁ। কাৰণ গীতবিলাকৰ যিখিনি কথা সেইখিনি আচলতে গীতি সাহিত্যৰ অন্তৰ্গত। গীতবিলাকো গীতি সাহিত্যৰ অন্তৰ্গত। গীত এটা গীতিকাৰে লিখাৰ পাছত সুৰকাৰে সুৰ দি গায়ক এজনে গালেহে সেই গানৰ ৰূপ পায়, তাৰ আগলৈকে কিন্তু সেইখিনি গীতি সাহিত্য হৈ থাকে, বা পিছত গান হোৱাৰ পাছতো তাৰ কথা অংশখিনি গীতি সাহিত্য। গতিকে আমি গীতৰ উদাহৰণ দিব পাৰোঁ। জোনাকে জোনাকে মনৰ জুনুকা বাজে মাথো তোমালৈ, এইটো এটা গান। এই গানৰ জোনাকেটো ইয়াত দুবাৰ ধ্বনিত হ'ল, সেইকাৰণে ই ছেকানুপ্ৰাস। আকৌ এটা খুব তোমালোকৰ প্ৰিয় গান, সৰা পাতে পাতে ফাগুন নামে, পলাশৰে ৰং ৰাঙলী, বতাহে কাণে কাণে ক'লে নহ'বা উদাস অভিমানী। এই যে সৰা পাতে পাতে, এই পাতে পাতে শব্দটো ইয়াত দুবাৰ ধ্বনিত হ'ল, অৰ্থাৎ এবাৰ আবৃত্ত হ'ল। বতাহে কাণে কাণে ক'লে, ইয়াত কাণে কাণে শব্দটো দুবাৰ আবৃত্ত হ'ল, অৰ্থাৎ এবাৰ ধ্বনিত হ'ল, সেইকাৰণে ই হৈছে ছেকানুপ্ৰাস অলংকাৰ। তেনেকৈ অনুৰাগ তোমাৰ বাবে, অনুভূতি তোমাৰ বাবে, এই গানটোত তৰালী শৰ্মাৰ এই গানটোত তোমাৰ বাবেতো আমি দুবাৰ ধ্বনিত হ'ল, দুবাৰ শুনা পালোঁ, সেইকাৰণে এই গীতৰ কথাখিনি ছেকানুপ্ৰাস অলংকাৰত পৰিছে। ৩ নম্বৰ ভাগটো হ'ল বৃত্তানুপ্ৰাস অলংকাৰ। বৃত্তানুপ্ৰাস অলংকাৰ হ'বলৈ হ'লে ছেকানুপ্ৰাস অলংকাৰত যেনেকৈ আমি পাইছিলোঁ যে এবাৰ ধ্বনিত হ'ব, বৃত্তানুপ্ৰাস অলংকাৰত কিন্তু বহুবাৰ ধ্বনিত হ'ব, বাৰে বাৰে আবৃত্ত হ'ব, তেতিয়া সি বৃত্তানুপ্ৰাস অলংকাৰ হ'ব। এটা কাঞ্চনজংঘাৰ বুৰঞ্জী বুলি অসমীয়া বিখ্যাত কবিতা আছে, তাৰে দুটামান শাৰী, মোৰ জটা ঝৰি ঝৰি নিজৰি নিজৰি বয় নিগৰি নিগৰি অবিৰল কলকল। ইয়াতেই এই ৰি বৰ্ণটো দুবাৰতকৈ বেছি ব্যৱহাৰ হৈছে, আবৃত্ত হৈছে, সেইকাৰণে ই হ'ল বৃত্তানুপ্ৰাসৰ উদাহৰণ। তেনেকৈ অ ফুলেশ্বৰী বুকুৰে লগৰী, কেনকে যাওঁ ঘূৰি গাঁৱৰ মায়া এৰি, কেনকে যাওঁ ঘূৰি ঘৰৰ মায়া এৰি। ইয়াতো ৰি কেইবাবাৰো ধ্বনিত হ'ল, আবৃত্ত হ'ল, আমি শুনা পাইছোঁ, গতিকে ই শুনিবলৈ শুৱলা হৈছে, শ্ৰুতিমধুৰ হৈছে, আৰু সেইকাৰণে ই কেইবাবাৰো ব্যৱহাৰ হোৱাৰ ফলত বৃত্তানুপ্ৰাস অলংকাৰত পৰিছে। ইয়াৰ পিছতে আৰু এটা উদাহৰণ দিয়া আছে, চাই ল'বা। ইয়াতো ৰি কেইবাবাৰো আবৃত্ত হোৱাৰ কাৰণে ই বৃত্তানুপ্ৰাস অলংকাৰ।
তাৰ পাছতেই আহিল লাতানুপ্ৰাস অলংকাৰ। এই অনুপ্ৰাস অলংকাৰত আকৌ এটা বা দুটা বৰ্ণৰ আবৃত্ত নহয়, সম্পূৰ্ণ পদটোৱে আবৃত্ত হয় আৰু আবৃত্ত হোৱা শব্দ দুটাৰ অৰ্থ বাহিৰৰ পৰা একে যেন লাগিলেও ইয়াৰ অন্তৰ্নিহিত অৰ্থ বেলেগ হয়, তেতিয়া সি লাতানুপ্ৰাস অলংকাৰ হয়। ই কথা নহয় জানা কথা পুৰুষৰ, ইয়াত কথা শব্দটো দুবাৰ ব্যৱহাৰ হ'লেও প্ৰথম কথাটো উদ্দেশ্যৰূপে আৰু দ্বিতীয় কথা বৃদ্ধিৰূপে ব্যৱহাৰ হৈছে, সেইকাৰণে ই লাতানুপ্ৰাস অলংকাৰ। তাৰ পাছতে শ্ৰুতানুপ্ৰাস অলংকাৰ। শ্ৰুতানুপ্ৰাস অলংকাৰত আকৌ অসমীয়াত বেছিকৈ দেখিবলৈ পোৱা নাযায়, সংস্কৃত শাস্ত্ৰতহে পোৱা যায়। তালু দন্ত আদি একে স্থানৰ পৰা উচ্চাৰণ হোৱা বৰ্ণই যেতিয়া আবৃত্ত হয় তেতিয়া তাক শ্ৰুতানুপ্ৰাস বুলি কোৱা হয়। শ্ৰুতানুপ্ৰাসৰ উদাহৰণ এটা ভুজ যোগ কেউৰ দিয়া হৈছে। তাৰ পাছতে আহিল যমক শব্দালংকাৰ। যমক শব্দালংকাৰত স্বৰ আৰু ব্যঞ্জন বৰ্ণৰ একেটা ক্ৰমতে সাৰ্থক আৰু নিৰৰ্থকভাৱে দুবাৰ ব্যৱহাৰ হ'ব লাগিব, তেতিয়া সি যমক অলংকাৰ হয়। ইয়াত দুটা উদাহৰণ দিয়া হৈছে, এটা সাৰ্থক যমক অলংকাৰৰ উদাহৰণ আৰু আনটো নিৰৰ্থক যমক অলংকাৰৰ উদাহৰণ। হিমগিৰি কন্যা পাৰ্বতীয়ে হিমবৰণ শিৱক পতিৰূপে বৰণ কৰিলে। ইয়াত বৰণ শব্দটোৱে ৰং আৰু স্বীকাৰ কৰা এই দুটা অৰ্থ ভিন্ন ভিন্ন বুজালে। প্ৰথমটো হিমবৰণ মানে হিমৰ দৰে ৰংটো, আৰু দ্বিতীয়টো সি পতিৰূপে বৰণ তাৰমানে প্ৰতিৰূপে স্বীকাৰ কৰা বুজালে। সেইকাৰণে ই অৰ্থ প্ৰকাশ কৰিছে, সাৰ্থক হৈছে, ই সাৰ্থক যমক অলংকাৰ। দ্বিতীয়টোত আকৌ ভাৰত তোমাৰ যৌৱনৰ উপবন, ইয়াত বন বন দুটা শব্দ আছে, যৌৱন উপবন, কিন্তু ইয়াৰে যৌ আৰু উপ এই অংশকেইটা বাদ দিলে ইয়াৰ অৰ্থ নোলায়, সেয়েহে ই নিৰৰ্থক যমক অলংকাৰ। তাৰ পিছৰ ভাগটো হৈছে পুনৰুক্ত বদাভাস। পুনৰুক্ত বদাভাস মানে হ'ল দুটা একে অৰ্থৰ শব্দ ওচৰা ওচৰিকৈ ব্যৱহাৰ কৰাৰ ফলত একেটা শব্দকে দুবাৰ কোৱা যেন লাগিলে তাক পুনৰুক্ত বদাভাস বুলি কোৱা হয়। একেটা শব্দৰে নিচিনা লাগিব পঢ়োঁতে বা শুনোতাজনে, কিন্তু দুবাৰ কোৱা যেন লাগিলেও আচলতে ইয়াৰ যি অন্তৰ্নিহিত অৰ্থ, এই অন্তৰ্নিহিত অৰ্থটোৱে কিন্তু বেলেগহে বুজায়। অৰ্থাৎ একেটা শব্দকে আমি দুবাৰ ক'লোঁ যেন অনুভৱ কৰিলেও ইয়াৰ অন্তৰ্নিহিত অৰ্থটোৱে ই যে দুটা অৰ্থত ব্যৱহাৰ হৈছে সেই কথাটো সূচায়। পৰশু কুঠাৰখন বুলি কওঁতে পৰশুৰামৰ কুঠাৰখন বুলি আমি ঠিকেই বুজি পাইছোঁ, এই কথাটো একেই যে পৰশুৰামেহে কুঠাৰ লৈ থাকে, পৰশু কুঠাৰ তাৰমানে পৰশুৰামৰ কুঠাৰ, এইটো আমি ঠিকেই বুজিছোঁ। কিন্তু পিছতহে আমি গম পাম যে ইয়াত পৰশু শব্দটোৱে পৰশুৰামৰ কুঠাৰ বুলি নকৈ পৰশু শব্দটোৱে ডাঙৰহে বুজাইছে, আকাৰ বুজাইছে, ডাঙৰ কুঠাৰ সেইটো বুজাইছে। গতিকে এই পুনৰুক্তি হোৱা নাই, এই পুনৰুক্ত বদাভাসহে হৈছে, সেইটো হৈছে সেইকাৰণে পুনৰুক্ত বদাভাসৰ উদাহৰণ। তাৰ পাছতে আহিল বক্ৰোক্তি। বক্ৰোক্তি হ'ল কথাটো এনেকুৱা, যেতিয়া অলংকাৰটো প্ৰয়োগ কৰোঁতে কওঁতাই ক'ব এটা অৰ্থত আৰু বুজোতাই তাৰ প্ৰকৃত অৰ্থটো বুজি পায়ো, শ্ৰোতাই তাৰ প্ৰকৃত অৰ্থটো বুজি পায়ো অন্য এটা অৰ্থহে উলিয়াই কথাটো ক'ব বিচাৰে, তেতিয়া তাক বক্ৰোক্তি অলংকাৰ বুলি কোৱা হয়। শিৱ আৰু পাৰ্বতীৰ পুৰণি সাহিত্যৰ এটা কথোপকথন ইয়াত উদাহৰণ হিচাপে দিছোঁ। পাৰ্বতীয়ে সুধিছে দুৱাৰত সেয়া কোন? শিৱই কৈছে শুলি। তেতিয়া পাৰ্বতীয়ে কৈছে বেজ বিচাৰি যোৱা। তেতিয়া শিৱই কৈছে মই পশুপতি। পাৰ্বতীয়ে কৈছে নেগুৰ নাই কিয়? ইয়াত শুলি, পশুপতি এই শব্দকেইটাৰ জৰিয়তে
শিৱৰ আন এটা নামেই বুজাইছে। পাৰ্বতীয়েও সেইটো বুজি পাইছে যে শিৱই আহিছে, দুৱাৰমুখত শিৱই ৰৈ আছে। কিন্তু পাৰ্বতীয়ে জানি বুজিও বেলেগ অৰ্থ প্ৰকাশ কৰি কথাবোৰ সুধি আছে আওপকীয়াকৈ। সেইকাৰণে ইয়াত পাৰ্বতী আৰু শিৱৰ কথোপকথনত বক্ৰোক্তি শব্দালংকাৰ প্ৰকাশ পাইছে। অৰ্থাৎ কওঁতাই ক'ব এটা অৰ্থত আৰু বুজোতাই তাৰ প্ৰকৃত অৰ্থটো বুজি পায়ো আন এটা অৰ্থ প্ৰকাশ কৰিবলৈ বিচাৰিব। তেনেকৈ শ্লেষ শব্দালংকাৰত একেটা শব্দৰেই কিন্তু দুটা বা ততোধিক অৰ্থ প্ৰকাশ কৰিব পাৰে, তাক শ্লেষ অলংকাৰ বুলি কোৱা হয়। এতিয়া নৰক বিনাশন কৃষ্ণ, এই বাক্যটোত নৰক বিনাশনতে দুটা অৰ্থ প্ৰকাশ কৰিব পাৰিছে। এটা হ'ল নৰক নামৰ অসুৰজনৰ ভয় নাশ কৰোঁতা আৰু আনটো হ'ল নৰক নামৰ অসুৰজনৰ বিনাশকাৰী। এই নৰক বিনাশন শব্দটোৱে দুটা অৰ্থ একেটা বাক্যতে প্ৰয়োগ কৰিব পাৰিছে কাৰণে ই শ্লেষ অলংকাৰ হৈছে। তাৰ শেষৰটো হ'ল শব্দালংকাৰৰ চিত্ৰ শব্দালংকাৰ। চিত্ৰ শব্দালংকাৰৰ কথাটো এনেকুৱা যে চিত্ৰ শব্দালংকাৰ অসমীয়াত খুব বেছি দেখিবলৈ পোৱা নাযায়, কিন্তু যি দুই এটা উদাহৰণ পোৱা যায় তাৰ পৰা আমি ক'ব পাৰোঁ যে চিত্ৰ শব্দালংকাৰ হ'বলৈ হ'লে দুয়োফালৰ পৰা পঢ়িলে শব্দটো একে অৰ্থ ওলাব লাগিব। এতিয়া ৰাম শব্দটো আমি ওলোটাকৈ ইফালৰ পৰা যদি পঢ়োঁ সোঁফালৰ পৰা, তেতিয়াহ'লে ই মৰা হ'ব, এইটো একে অৰ্থ নুবুজালে। কিন্তু কনক, নবীন, নৱজীৱন এই শব্দকেইটা চোৱাচোন, সোঁফালৰ পৰাও আমি যদি পঢ়োঁ তেতিয়াহ'লে কথাটো একেই হয়, ওলোটা পোলোটা কৰি দিলেও ইহঁতৰ অৰ্থ একেই থাকে। এনেকুৱা শব্দবিন্যাসক চিত্ৰ শব্দালংকাৰ বুলি কোৱা হয়।